Patanjali Yoga Sutra, chapter 1, verse 25. ইয়াতে কৈছে তত্ৰ নিৰতিশয়ম সৰ্বজ্ঞ বীজম। আগৰ সূত্ৰটোত 1.24ত আমি ঈশ্বৰৰ কিছুমান কোৱালিটিজ দেখিবলৈ পাইছোঁ, ঈশ্বৰ কেনেকুৱা হয়, আৰু তাৰ আগত আমি পাইছিলোঁ যে ঈশ্বৰ প্ৰণিধান কৰি আমি সমাধি পাব পাৰোঁ, লিবাৰেশ্যন পাব পাৰোঁ। এতিয়া সেইখিনি কোৱালিটিজৰ পিছত 1.29ত কৈছে তত্ৰ নিৰতিশয়ম সৰ্বজ্ঞ বীজম। তত্ৰ ফাৰ্ষ্ট ৱৰ্ড, তাতে মানে কৈছে তাতে, ইন দেৰ। তাতে কি কৈছে, মানে আমি ভগৱানৰ কথা পাতি আছোঁ, ঈশ্বৰৰ কথা পাতি আছোঁ। তত্ৰ নিৰতিশয়ম। নিৰতিশয়ম মানে কোনেও ছাপ্ৰেছ কৰি ৰাখিব নোৱাৰে, কোনেও ডমিনেট কৰি ৰাখিব নোৱাৰে সেইটো বস্তু। তাতে কৈছে সৰ্বজ্ঞ বীজম। সৰ্বজ্ঞ মিনছ সৰ্বজ্ঞানী, omniscient, who knows everything, সৰ্বজ্ঞানী বীজম। বীজ মানে চিড, এটা চিডৰ পৰা আমি এটা ফ্ৰুট বা এটা প্লান্ট কৰিব পাৰোঁ। গতিকে সেইটোৱেই ৰুট কজ, সেইটোৱেই হ'ল বীজম, যোনটো সৰ্বজ্ঞ, যোনটো নিৰতিশয়ম, ডেট ইজ তত্ৰ। গতিকে সেই ঈশ্বৰজন, সেই তাতে কি কৈছে, নিৰতিশয়ম, আনছাপ্ৰেছেবল জ্ঞান আছে, নলেজ আছে, যোনটো এটা বীজ হয়, সেই বীজটোৰ পৰাই এভৰিথিং হয়। গতিকে ঈশ্বৰ কি কৈছে, ইট ইজ দ্য চ'ৰ্চ অফ অল দ্য ইউনিভাৰ্ছ, গোটেই অমনি প্ৰেজেণ্ট, অমনি পটেণ্ট, অমনি চায়েণ্ট। এতিয়া এইটো এনেকুৱা এটা শব্দ, অমনি মিনছ সকলোতে, সৰ্ব, অমনি প্ৰেজেণ্ট মিনছ চবতে থাকে, অমনি চায়েণ্ট মিনছ ইট ন'জ অল, সকলোখিনি জানে ঈশ্বৰে। দেন ইণ্টেলেকচুৱেল পাৱাৰ আছে ঈশ্বৰৰ, তাক কোনেও ছাপ্ৰেছ কৰি ধৰি ৰাখিব নোৱাৰে। যোনখিনি নলেজ আছে ঈশ্বৰৰ, গতিকে এইখিনি সূৰ্যৰ ৰেইজৰ নিচিনাকৈ চবতে স্প্ৰেড হৈ যাব। এণ্ড পাৱাৰ টু ন' অল, ঈশ্বৰৰ সেইটো পাৱাৰ আছে, যোনে ইণ্টেলেকচুৱেল পাৱাৰটো দি গোটেই পৃথিৱীখনৰ কথা জানে, তাকে কৈছে অমনি চায়েণ্ট। গতিকে এনেকুৱা কিছুমান আমি নাৱে ডেইজ বা ইণ্টেলেকচুৱেল ক্লিয়াৰ ভয়েণ্ট বুলি কয়। ক্লিয়াৰ ভয়েণ্ট মানে ছিক্সথ চেন্স, মানুহৰ কিছুমানৰ এটা ছিক্সথ চেন্স থাকে যে কালি কি হ'ব বা ইয়াৰ ৰিজাল্টটো কি হ'ব, মই যোনটো কাম কৰিব গৈ আছোঁ, এটা আইডিয়া কৰিব পাৰে। গতিকে সেনেকুৱা ধৰণৰ আমি এটা আইডিয়া ল'ব পাৰোঁ যে এটা ছিক্সথ চেন্স কোৱালিটিজ আছে, যাৰ মানুহৰ সাধনা কৰি পেলাই পায়। আৰু ঈশ্বৰ এনেকুৱা এজন বস্তু, যাৰ সকলো বীজৰ মূলেই হ'ল ঈশ্বৰ। এভৰিথিং ইট মে বি মানে অমনি প্ৰেজেণ্ট, অমনিপটেণ্ট, সৰ্বজ্ঞানী, সকলোতে থাকে।